নমস্কাৰ আসামিজ টেকনিক্যাল জ্ঞান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ আগবঢ়ালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। অহা অক্টোবৰ মাহত নিযুক্তি দিব প্ৰায় 40,000 যুৱক যুৱতীক। এই কথা ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ৰাজ্যখনত নিযুক্তিয়ে 1,20,000 অতিক্ৰম কৰিলে। অহা 10 অক্টোবৰত প্ৰায় 40,000 নিযুক্তি সম্পূৰ্ণ হ'ব। এডিআৰিৰ পৰা পুলিচ কনিষ্টবলৰ পৰা এছআইৰ পৰা শিক্ষকলৈকে। আৰু 10 অক্টোবৰত আমি আশা কৰিছোঁ যে 1,60,000 দেওনাও আমি পাৰ কৰিম। আমাৰ নিৰ্বাচনৰ সময়ত 1 লাখৰ প্ৰতিশ্ৰুতি আছিলে, কিন্তু আমি আজি 1.5 লাখতকৈ অধিক নিযুক্তি সম্ভৱ কৰি তুলিব পাৰিম বুলি আমি বিশ্বাস কৰোঁ।